জোনাক ৰঞ্জনৰ কবিতা ইউনিভাৰ্চিটিৰ মৰম লগা ছোৱালীজনী। আবৃত্তি ৰাজদীপ শইকীয়া। কেতিয়াবা বৰকৈ মনত পৰে ইউনিভাৰ্চিটিৰ সেই মৰম লগা ছোৱালীজনীলৈ। চিটি বাছৰ পৰা নামি লৈ লাখ খোজেৰে ফিজিক্স ডিপাৰ্টমেণ্টৰ ৰাস্তাটোৰে তাই আহে। তাই কেঁকুৰা চুলি কোচা মোৰ বৰ ভাল লাগে। কান্ধত ওলমি থকা কলা ৰঙৰ লেডাৰৰ বেগটো, হাতত দুখনমান কিতাপৰ টোপোলা আৰু তাই হাতৰ লাহি আঙুলিকেইটা মোৰ বাবে যেন আটাইতকৈ প্ৰিয়। এডমিশ্যনৰ দিনাই তাইক দেখিছিলো। হালধীয়া ৰঙৰ চুৰিদাৰযোৰেৰে তাইক অপূৰ্ব সুন্দৰ লাগিছিল। লিপষ্টিকেৰে অংকন কৰা তাই কোমল ওঠজুৰি প্ৰখৰ ৰ'দৰ তীব্ৰ উত্তাপত ৰঙা হৈ উঠা তাই গাল দুখনি চাই যেন মোৰ ভাল লগা হৈ পৰিছিল। তাইক সুধিছিলো নামটো। তাই কৈছিল নীলাঞ্জনা। কৰ্ণকুহৰত বাৰে বাৰে গুঞ্জৰিত হৈছিল তাই সেই মৌ সনা মাতটো। তাইও মোক সুধিছিল আপোনাৰ নামটো? মই কৈছিলো জোনাক। প্ৰাণ ভৰি চাইছিলো তাইক। তাই চকু জুৰি হৈ উঠিছিলো তাই দুৰ্বাৰ প্ৰেমিক। ইউনিভাৰ্চিটিৰ কেণ্টিনত দুয়ো বহিছিলো কেতিয়াবা। কেতিয়াবা দীঘলী পুখুৰীৰ পাৰত, কেতিয়াবা ইউনিভাৰ্চিটিৰ কৃষ্ণচূড়াৰ তলত, আৰু কেতিয়াবা গধূলি ওলাই আহিছিলো দুয়োকে লগ কৰিবলৈ। ক্ৰমাৎ বাঢ়ি আহিছিল মোৰ ভাল পোৱাবোৰ। কম বুলি ভাবিও ক'ব পৰা নাছিলো, একমাত্ৰ বন্ধুত্বৰ খাতিৰত। আজিলৈ কোৱা নহল তাইক মনৰ কথাবোৰ। নেজানো কিয় তাইৰ ওচৰত যেন মই বোবা হৈ পৰো। ভাল পাওঁ বুলি ক'ব খুজিও যেন ক'ব নোৱাৰো। আজিও তাইলৈ মনত পৰে। তাই বা কেনে আছে? মোৰ হৃদয়ত গুঞ্জৰিত হৈ আছে এটি মাথো নাম,